অহা কাইলৈ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম চৰকাৰৰ সেৱা সপ্তাহৰ অন্তৰ্গত সেৱাই সমৰ্পণ কাৰ্যসূচীৰ জৰিয়তে ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত মেগা স্বাস্থ্য সেৱা কেম্পৰ উপলক্ষে আজি এই সংবাদ মাধ্যমত উপস্থিত থকা আপোনালোক সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অহা কাইলৈ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি ঢকুৱাখানা সমষ্টিৰ বাবে ৰোগমুক্ত স্বাস্থ্যৱান ঢকুৱাখানা সমষ্টিৰ লক্ষ্য ৰাখি এখন স্বাস্থ্য মেগা হেল্থ কেম্পৰ আয়োজন কৰা হৈছে আৰু এই মেগা হেল্থ কেম্পটো ঢকুৱাখানা মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে আৰু এই মেগা হেল্থ কেম্পটোত 18 বছৰৰ তলৰ প্ৰায় 57টা বিভিন্ন ৰোগত আক্ৰান্ত আমাৰ যুৱক যুৱতীসকলক বিশেষ সেৱাৰ বাবে এই শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ আৰু এই শিবিৰৰ বাবে আৰু যিসকল ৰোগীৰ যাতায়াতৰ বাবেও আমি ব্যৱস্থা কৰিছোঁ সমষ্টিটোৰ বিভিন্ন চুক কোণৰ পৰা আমাৰ যাতে আমাৰ ৰোগীসকল লগতে অভিভাৱকসকল আহিব পৰাকৈ 48টা পইণ্ট নিৰ্ধাৰণ কৰা হৈছে আৰু 48টা পইণ্টৰ বাবে আমি 48খন বাছ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই সকলোখিনিৰ বাবে আমি এই মেগা হেল্থ কেম্পত অসমৰ বিশেষ যিসকল মূল ৰোগ আমাৰ কেইবাটাও এনেধৰণৰ আছে বিষয় আছে য'ত আমাৰ হৃদযন্ত্ৰ আৰু স্নায়ু কাণ বংশানুক্ৰমিক যকৃত হাড় বৃক্ক চকু নাক কাণ ডিঙি মেডিচিন ছাল স্ত্ৰী প্ৰসূতি বিভাগ আৰু শিশু বিভাগৰ বিশেষজ্ঞসকলক এই ধৰণৰ যিসকল এই বিভাগসমূহৰ জৰিয়তে তেখেতলোকক চিকিৎসা কৰাৰ বাবে এই বিশেষজ্ঞসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে আমি ঢকুৱাখানা সমজিলা অন্তৰ্গত আমাৰ সদাশয় সকলো আমাৰ এনেধৰণৰ যিসকল 18 বছৰৰ বয়সৰ তলৰ ল'ৰা ছোৱালীয়ে এনেধৰণৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা সকলোকে আমি আদৰ নিমন্ত্ৰণ জনাইছোঁ আৰু অহা কাইলৈ আমাৰ জিলা প্ৰশাসন মহকুমা উপজিলা প্ৰশাসন আৰু আমাৰ সকলো আমাৰ সমজিলাৰ স্বাস্থ্য বিষয়াসকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিশেষ আমাৰ চিকিৎসা স্পেচিয়েলিষ্টসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তাত আমি গোটেই ব্যৱস্থাটো তাত চেক কৰাৰ পিছতেই বিনামূলীয়াকৈ ঔষধ পাতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু যিসকল জটিল ৰোগ থাকিব তেখেতলোকক আমি আয়ুষ্মান ভাৰতৰ লগত সংহতি ৰাখি তেখেতলোকক ৰেজিষ্ট্ৰেশ্যন কৰা আৰু পৰৱৰ্তী দিনত তেখেতলোকক কেনেকৈ আমি চিকিৎসা ব্যৱস্থাটো খুব সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ তাৰ সকলো বিষয় থাকিব। গতিকে এই সকলোখিনিৰ বাবে যিহেতুকে আমি এই মেগা হেল্থ কেম্পটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 126খন বিধানসভা সমষ্টিতেই অনুষ্ঠিত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে ঢকুৱাখানা সমজিলা অন্তৰ্গত বা ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো সদাশয় অভিভাৱকসকলক সমাজকৰ্মীসকলক আৰু এই বিষয়টো যদি স্থানীয়ভাৱে কিবা আপোনালোকে জানিব বিচাৰে আমাৰ আশা কৰ্মীসকল আছে শিক্ষা অনুষ্ঠানসমূহ আছে তাতো যোগাযোগ কৰিব পাৰিব আৰু মুঠতে আমি সকলোকে আদৰ নিমন্ত্ৰণ জনাইছোঁ কাইলৈ যাতে খুব সুন্দৰভাৱে সকলোৱে 9টা বজাত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। দিনজোৰা কাৰ্যসূচীৰে আমি এই মেগা হেল্থ কেম্পৰ ব্যৱস্থা কৰিছোঁ যাতে এই সুবিধাখিনিৰ বাবে আমাৰ প্ৰত্যেকগৰাকী পৰিয়ালত যদি এনেধৰণৰ আমাৰ ৰোগী কাৰোবাৰ ঘৰত এনেধৰণৰ ব্যক্তি ল'ৰা ছোৱালী আছে তেখেতলোকক যাতে নিশ্চিতকৈ অনাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু যাৰ জৰিয়তে আমি স্বাস্থ্য সেৱা এক সুস্থ ঢকুৱাখানাৰ বাবে আমি সকলো ব্যৱস্থা তাত উপলব্ধ কৰাৰ বাবে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিম। তাৰ বাবে আমি বিশেষভাৱে অহা কাইলৈ ৰাতিপুৱা 9টা বজাত ঢকুৱাখানা মহাবিদ্যালয়ত অৰ্থাৎ 15 তাৰিখ 15/10 আমাৰ 2025 অহা কাইলৈ বুধবাৰৰ দিনাখন ঢকুৱাখানা মহাবিদ্যালয়ৰ প্ৰাংগণত 9টা বজাত উপস্থিত থাকি যাতে এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ লগতে ইয়াৰ যাতে চৰকাৰৰ আমাৰ
সেৱা সপ্তাহৰ কাৰ্যসূচী হিচাপে এই যিখিনি আমাৰ ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে যাতে প্ৰত্যেকটো পৰিয়ালে এনেধৰণৰ আক্ৰান্ত পৰিয়ালসকলে যাতে ইয়াৰ লাভ উঠাবৰ বাবে আপোনালোকক সকলোকে আহ্বান জনাইছোঁ।